জীৱনৰ আটাইতকৈ ডাঙৰ গুৰু মন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব। ইয়ে আপোনাক ধ্বংস কৰি দিব। কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ব্যক্তি ডাঙৰ সপোন দেখিব লাগিব। কোনোবা এজন ব্যক্তিয়ে এদিন স্বামী বিবেকানন্দক সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপি আপুনি তলত কিয় বহে? তেতিয়া স্বামী বিবেকানন্দই হাঁহি হাঁহি উত্তৰ দিছিল, তলত বহা মানুহে কেতিয়াও পৰি নাযায়। আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হোৱাৰ আটাইতকৈ সহজ উপায় হৈছে ভাগৰি নপৰি আকৌ এবাৰ চেষ্টা কৰা। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন। তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। যাৰ যাৰ ওপৰত এদিন জগতে হাঁহিছে সেই সকলোৱে এদিন ইতিহাস ৰচিছে। পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে। জীৱনটো সেই দিনাৰ পৰাই সুন্দৰ হৈ পৰিব যিদিনাৰ পৰা আপুনি আনতকৈ নিজক ভাল পাব আৰু গুৰুত্ব দিব। তৰ্কৰ সময়ত মূৰ্খৰ শেষ অস্ত্ৰ হ'ল গালি আৰু জ্ঞানীৰ নীৰৱতা। যিজন মানুহে মনৰ পৰা নিজকে সুখী নাভাবে তেওঁ ৰাজপ্ৰসাদত থাকিলেও সুখী হ'ব নোৱাৰে। জীৱনৰ আচল সত্য হ'ল আপুনি সময়ে সময়ে সমস্যাৰ সন্মুখীন হ'বই লাগিব। এটা কথা সদায় মনত ৰাখিব, শান্ত সমুদ্ৰত কেতিয়াও সুদক্ষ নাবিকৰ জন্ম নহয়।